27 অক্টোবৰ দেওবাৰে মৌমেলৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক আমাৰ অতি শ্ৰদ্ধা আৰু মৰমৰ অসমৰ বিখ্যাত চিত্ৰশিল্পী মধুসূদন দাস ছাৰে পুৰণি স্মৃতিবোৰ ৰোমন্থন কৰিবলৈ নিমন্ত্ৰণ জনালে। হাই ৰিশানী। নিমন্ত্ৰণ পাই অতিকৈ আনন্দিত হ'লোঁ আৰু সেই নিমন্ত্ৰণ ৰক্ষা কৰি পুৰণি মধুৰ স্মৃতিবোৰ চিত্ৰৰ ৰূপ দিলোঁ। এইখনেই সেইখন কলাক্ষেত্ৰ য'ত কত যে মৌমেল, কত গ্ৰীষ্মকালীন শিবিৰ আৰু কিমান যে নাটক কৰিলোঁ, গীত গালোঁ আৰু মহান ব্যক্তিসকলক লগ পোৱাৰ সুযোগ পালোঁ। সঁচাকৈ ভাবিলেই মনবোৰ লৰালি কাললৈ উভতি যায়। এতিয়া আমি আগবাঢ়িছোঁ প্ৰিণ্ট মেকিং ষ্টুডিঅ' বিভাগলৈ। আমাৰ দৃশানীয়ে আকৌ ছবি আঁকি থাকোঁতেও কথা কোৱা আৰু গান গোৱা বাদ দিয়া নাছিল। এইবোৰ হ'ল দৃশানীয়ে অঁকা ছবিসমূহ। এইজনী আকৌ আমাৰ মৰমৰ চমু। ভাল নামটো হ'ল উপাশ্ৰী কাশ্যপ। দেখিছেনে কিমান সুন্দৰকৈ অংকন কৰিছে তাই। এইফালে আকৌ দীপান্বিতা ডেকা মানে মাতো বৰ্তমান জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান কামৰূপত প্ৰবক্তা হিচাপে কৰ্মৰত। (1998) চনৰ 9 নৱেম্বৰ তাৰিখে ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি K.R. নাৰায়ণন ডাঙৰীয়াই অসমৰ প্ৰাণৰো প্ৰাণ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰতিষ্ঠা কৰিছিল। 2024 চনৰ 9 নৱেম্বৰ তাৰিখে মৌমেলত অংশগ্ৰহণ কৰা 9 পুৰণি ছাত্ৰ-ছাত্ৰীসমূহৰ চিত্ৰপটবোৰ সুন্দৰভাৱে কলা বীথিকাত প্ৰদৰ্শন কৰা হ'ল। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কৰ্মৰত প্ৰত্যেকজন নিষ্ঠাৱান কাৰ্যকৰ্তালৈ আমাৰ সকলোৰে ফালৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। নমস্কাৰ।